নমস্কাৰ বন্ধুসকল ইন্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল সিয়েৰা লিওন পশ্চিম আফ্ৰিকাত অৱস্থিত উত্তৰত গিনি দক্ষিণ পূবত লাইবেৰিয়া আৰু দক্ষিণ পশ্চিমত আটলান্টিক মহাসাগৰে আৱৰা এখন বহু সৰু দেশ যাৰ মুঠ জনসংখ্যা হৈছে 80,59,000 আজি মই আপোনালোকক ক'বলৈ গৈ আছো সিয়েৰা লিওন দেশখনৰ বিষয়ে কিছুমান আমোদজনক তথ্য যিবোৰ জানি আপোনালোকে নিশ্চয় ভাল পাব গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব আৰু চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰো সিয়েৰা লিওন খনিজ সম্পদেৰে ভৰা এখন সুন্দৰ দেশ যি বহু দশকৰ পৰা খনন কাৰ্যৰ ওপৰতে নিৰ্ভৰশীল বিশেষকৈ হীৰাৰ বাবে ই সমগ্ৰ বিশ্বত বহু বিখ্যাত ইয়াৰ উপৰি বক্সাইট আৰু টাইটেনিয়ামো ইয়াত বহু অধিক পৰিমাণে পোৱা যায় সিয়েৰা লিওন বিশ্বৰ 10খন হীৰা উৎপাদক দেশৰ ভিতৰত অন্তৰ্ভুক্ত আছে সেইবাবে ইয়াক পশ্চিম আফ্ৰিকাৰ দা লিটিল জাইল নামেৰেও জনা যায় সিয়েৰা লিওনৰ অফিচিয়েল নেম হৈছে ৰিপাব্লিক অফ সিয়েৰা লিওন ইয়াৰ মুঠ ক্ষেত্ৰফল হৈছে 27,699 স্কুৱেৰ কিলোমিটাৰ সিয়েৰা লিওনৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে ফ্ৰীটাউন 1894 চনত ইংৰাজ সকলৰ দ্বাৰা স্থাপিত সিয়েৰা লিওন পুলিচ পশ্চিম আফ্ৰিকাৰ আটাইতকৈ পুৰণি পুলিচ বল সিয়েৰা লিওনে 1961 চনত ছাৰ মিল্টন মাৰ্গেৰ নেতৃত্বত ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু ছাৰ মিল্টন মাৰ্গেয়ে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হৈছিল সিয়েৰা লিওন এখন মুছলমান জনবসতি দেশ য'ত 60% লোক মুছলমান 30% নিজৰ স্থানীয় ধৰ্ম পালন কৰোতা আৰু 10% ইছাই ধৰ্মী লোক বাস কৰে 1991 পৰা 2002 চনলৈ সিয়েৰা লিওনত ভীষণ গৃহযুদ্ধ হৈছিল এই যুদ্ধৰ ফলত ইয়াৰ প্ৰায় 50,000তকৈ অধিক লোকৰ মৃত্যু হয় আৰু প্ৰায় 20 লাখ লোকে নিজৰ ঘৰবাৰী এৰিব লগা হয় সিয়েৰা লিওনৰ এই গৃহযুদ্ধৰ সময়ছোৱাত যিমানবোৰ হীৰা খনন বা বিক্ৰী কৰা গৈছিল সেইবোৰক ব্লাড ডায়মণ্ড ৰূপে বিশ্বত জনা যায় কাৰণ এই হীৰাবোৰৰ পৰা হোৱা আমদানিৰ ফলত ইয়াৰ গৃহযুদ্ধই অধিক বল লাভ কৰিছিল যাৰ ফলত দেশত অনেক ৰক্তপাত প্ৰাণহানি আৰু অনেক খা সম্পদৰ লোকচান হৈছিল সেইবাবে এই সময়ছোৱাত উৎপাদন হোৱা হীৰাবোৰক ৰক্ত হীৰা বা ব্লাড ডায়মণ্ড বুলি কোৱা হয় সিয়েৰা লিওন 2007 চনৰ পৰা বিশ্বৰ আটাইতকৈ কম বয়সৰ গণতন্ত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত আছে সিয়েৰা লিওনত 16টা জাতিৰ লোকে বাস কৰে আৰু প্ৰত্যেকটো জাতি নিজৰ নিজৰ বেলেগ বেলেগ ভাষা আৰু সংস্কৃতি আছে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু প্ৰমুখ জাতিকেইটা হৈছে টেহমেণ্ডা আৰু টেনেৰ সিয়েৰা লিওনৰ কাৰেন্সি হৈছে সিয়েৰা লিওনিয়ান লিওন যাক SLL বুলিও কোৱা হয় আৰু ইয়াত ভাৰতৰ 1 টকাৰ মূল্য প্ৰায় 137 টকাৰ সমান হয় সিয়েৰা লিওনৰ মুখ্য খাদ্য হৈছে চাউল ইয়াত চাউলক ভাত পিঠাগুৰি আৰু বিভিন্ন ৰূপে খোৱা হয় সিয়েৰা লিওনৰ ৰাজধানী ফ্ৰীটাউন ইয়াৰ আৰ্থিক সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰ আৰু ইয়াতে দেশখনৰ প্ৰায় 11 লাখ লোকে বাস কৰে সিয়েৰা লিওন মুখ্যতঃ এখন দৰিদ্ৰ দেশ আৰু ই বিশ্বৰ 195খন দেশৰ ভিতৰত 180তম আটাইতকৈ দৰিদ্ৰ দেশ সিয়েৰা লিওনৰ মুখ্য ভাষা হৈছে ইংৰাজী যিটোক ইয়াৰ প্ৰায় 60% লোকে ব্যৱহাৰ কৰে কিন্তু এটা কথা জানি আপোনালোক আচৰিত হৈ পৰিব যে ইয়াত বঙালী ভাষাও বহু পৰিমাণে ব্যৱহাৰ কৰা হয় আৰু যোৱা কেইবছৰমান আগতে বঙালী ভাষাক ইয়াৰ ৰাষ্ট্ৰীয় ভাষাৰ মান্যতা দিয়া হৈছে আসলতে সিয়েৰা লিওনত যেতিয়া গৃহযুদ্ধ চলি আছিল তেতিয়া ইয়াত যোৱা ইউএনৰ বাংলাদেশী সৈনিকসকলে নিজৰ ভাষা আৰু সংস্কৃতিক ইয়াত প্ৰচাৰ কৰে সেইবাবে তেতিয়াৰে পৰা ইয়াৰ লোকসকলে বাংলা গান আৰু মাত কথা ক'বলৈ আৰু শুনিবলৈ পছন্দ কৰে গতিকে বন্ধুসকল সিয়েৰা লিওনৰ বিষয়ে আজি ভিডিঅ'টি চাই কেনে লাগিল তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে পুনৰ এক নতুন তথা ইন্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ ধন্যবাদ